আমাৰ গাঁৱৰ স্কুল। এইখনে আমাৰ গাঁও। এইখন গাঁৱৰ পৰা গৈ নমস্কাৰ বন্ধু বান্ধৱীসকল, মই চন্দ্ৰেশ্বৰ ফুকন। আজি মই অন্য এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টি খুব ব্যক্তিক্ৰম হ'ব, আপোনালোকে চাই থাকিব। আপোনালোকে খুব চাই ভাল পাব, খুবেই ভাল পাব, আৰু ভিডিঅ'টি খুবেই ভাল হ'ব বুলি মই অনুভৱ কৰোঁ। টুপচিঙা গাঁৱলৈ সুনাম কঢ়িয়াই আনিছে আমাৰ টুপচিঙা গাঁৱৰে জীয়ৰী জুৰি গগৈ, দেউতা নিয়ন গগৈ, শ্ৰী নিয়ন গগৈ। এইখিনিতে মই এটি কথা কৈ থওঁ, খুব পিছপৰা এখন গাঁৱৰ পৰা গৈ সুদূৰ ৰাজস্থানৰ পৰা বক্সিং খেলত জুৰি গগৈয়ে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। আজি জুৰি গগৈৰ ঘৰখনৰ লগতে মা দেউতাৰ লগত চিনাকি হ'ম। আপোনালোকে চাই কেনেকুৱা পালে আপোনালোকে জনাব। আজি জুৰি গগৈ আহি আছে, আহি আমাৰ শদিয়াৰ লাচিত ষ্টেডিয়ামত জুৰি গগৈ উষ্ম আদৰণি জনোৱা হ'ব। জুৰি গগৈ আহি আমাৰ শদিয়াৰ লাচিত ষ্টেডিয়ামত প্ৰায় 2-3 মান বজাত উপস্থিত হ'বহি। আমাৰ সমূহ টুপচিঙা গাঁওবাসী ৰাইজ লগতে শদিয়াবাসী ৰাইজে উষ্ম আদৰণি জনোৱা হ'ব আমাৰ জুৰি গগৈক উষ্ম আদৰণি জনাবলৈ আমাৰ টুপচিঙা যুৱক সংঘৰ লগতে গাঁৱৰে সকলোৰে উষ্ম আদৰণি জনাব, লগতে শদিয়াবাসী ৰাইজেও উষ্ম আদৰণি জনাব। আৰু পোনপটীয়াভাৱে মই দেখুৱাম, আহি পোৱাহিৰ লগে লগে মই পোনপটীয়াভাৱে উষ্ম আদৰণি জনোৱাবোৰ দেখুৱাম। আৰু আমিও খুব আনন্দিত হৈছোঁ। আমাৰ খুব পিছপৰা গাঁও টুপচিঙা গাঁও বুলি ক'লে সকলোৰে পৰিচিত। খুব এখন পিছপৰা গাঁৱৰ পৰা গৈ আজি আমাৰ গাঁওখন সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, লগতে শদিয়াৰ সুনাম কঢ়িয়াই আনিছে, লগতে তিনিচুকীয়া জিলাৰ আৰু লগতে অসমখনৰ সুনাম কঢ়িয়াই আনিছে আমাৰ জুৰি গগৈয়ে। সেই হেতুকে আজি টুপচিঙা গাঁৱৰ মই এজন যুৱক হিচাপে তেখেতলোকৰ মা দেউতাক লগত কথা পাতি দুআষাৰমান কথা পাতি তেখেতলোকৰ মা দেউতাৰ মনৰ মাজত খুব এটাই আনন্দিত ভাৱ জাগি আছে। সেইকাৰণে তেখেতৰ জুৰি গগৈৰ মা দেউতাৰ লগত কথা পাতিম। আমি কথা পাতিম, জুৰি গগৈৰ বিষয়ে অলপমান কথা পাতিম, আৰু মনৰ মাজত খুবেই আনন্দিত লাগিছে নিশ্চয়। সকলোবোৰ চাই থাকিবলৈ পাব, আপোনালোকে চাই থাকিব আৰু চাই কেনেকুৱা পালে জনাব। আৰু মই যিহেতু নতুন, মোৰো কথা কোৱা ইমান এটা অভ্যাস নাই, তথাপিও আপোনালোকৰ আশীৰ্বাদ আৰু মৰম পালে মই আগবাঢ়ি যাম বুলি মই আশা কৰিছোঁ। আপোনালোকে চাই থাকিব। ব'লক আমি এতিয়া জুৰি গগৈৰ ঘৰলৈ যাওঁ আৰু জুৰি গগৈৰ মা দেউতাকৰ লগত কথা পাতিম। কথা পাতি নিশ্চয় ভাল লাগিব। আমিও আনন্দিত হৈছোঁ গাঁৱৰ যুৱক হিচাপে, আৰু তেখেতলোকৰ মা দেউতাকৰ মনত কিমান আনন্দিত হৈছে হয়তো ভাষাৰে বুজাব নোৱাৰি। আমি মোৰ তৰফৰ পৰা জুৰি মা দেউতাৰ লগতে জুৰি লৈ আন্তৰিক হিয়া ভৰা শুভেচ্ছা যাচিছোঁ। জুৰি গগৈ আগলৈ আগুৱাই যাওক, আমি তাৰে আশা কৰিছোঁ। এতিয়া ব'লক আমি জুৰি গগৈ ঘৰলৈ যাওঁ। আমাৰ গাঁও এইখন গাঁৱৰ পৰা গৈ জুৰি গগৈয়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এয়া আপোনালোকক মই পোনপটীয়াভাৱে দেখুৱাম। এয়া গাঁৱৰ ৰাইজ আহিছে, এইখনে জুৰি গগৈৰ ঘৰ। আপোনালোকক দেখুৱাম, এইজনী জুৰি গগৈৰ মাক হয়। কথা পাতিম, আপোনালোকক দেখুৱাম এতিয়া। নমস্কাৰ। এইফালে এখেত হৈছে জুৰিৰ দেউতা, এইফালে হৈছে জুৰিৰ মাক, আৰু এইফালে হৈছে জুৰি কোন হয়? জুৰি দদাই। এইফালে হৈছে আমাৰ ওচৰ জুৰি মোমাই। এই দেউতাক হিচাপে আজি আপোনাৰ ছোৱালী জুৰি গগৈয়ে টুপচিঙা গাঁওখনৰ লগতে শদিয়াৰ সুনাম কঢ়িয়াই আনিছে। আমাৰ খুব আনন্দ লাগিছে। আপুনি ছোৱালী হয়, দুষাৰমান কওক। আপুনি কি ক'ব, আপোনাৰ মনত কেনেকুৱা লাগিছে? মইনো কি ক'ম, ছোৱালী খেলিবলৈ গৈছে, মোৰ ভাল লাগিছে, মনতে ভাল লাগিছে, খুব ভাল লাগিছে। ভয় নাখাব, খুব মানে এটা ভাল লগা আমাৰ মনোমোহা আজি দিন।
খুব আনন্দৰ দিন গাঁওখনৰ এখেত আছে জুৰি মাক হিচাপে কি ক'ব খুব ভাল লাগিছে নিশ্চয় মইনো কি ক'ম বাৰু ভয় লাগে ভয় খাব নালাগে জুৰি আপোনাৰ ডাঙৰ ছোৱালী চবচে হয় হয় খুব ভাল লাগিছে আজি ন ভাল লাগিছে জুৰি দদাইক হিচাপে কি ক'ব দুখনমান কওক আমাৰ ভালে লাগিছে বাৰু আন্তঃৰাষ্ট্ৰীয় খেলত তেওঁ সুদূৰ ৰাজস্থানত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি প্ৰথম স্থান অধিকাৰ কৰিছে অসমৰ লগতে শদিয়াবাসীৰ গৌৰৱ শদিয়াৰ লগতে টুপচিঙা এই আমাৰ একেবাৰে পিছপৰা যোৱা যিটো এখন গাঁও টুপচিঙা গাঁও এই গাঁওখনৰ মানে এগৰাকী ছোৱালীয়ে এটা সুনাম কঢ়িয়াই আনিছে আমাৰ কাৰণে অতি গৌৰৱৰ বিষয় হয় সেইকাৰণে আমাৰ টুপচিঙা এনে পিছপৰা গাঁওখনৰ পৰা গৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আমি খুবেই আনন্দিত হৈছোঁ আৰু মোমাইক হিচাপে আপুনি কি ক'ব হয় আমাৰ মোৰ ভাল লাগিছে গাঁৱৰে ইয়াত কি বুলি কয় বোকাটা পদুম ফুল ফুলে নহয় জানো বাৰু হয় এতিয়া গাঁৱৰ ছোৱালী ইমান বিদেশলৈ খেল মানে খেলি জিকি আহিছে ভাল নথৈ আনন্দ পাইছোঁ ভাল লাগিছে হয় হয় ধন্যবাদ থাকিলে আৰু এয়া মা আৰু দেউতা মই পোনপটীয়াকৈ দেখুৱাইছোঁ খুবেই আনন্দিত আৰু আমি খুব আনন্দিত হৈছোঁ আপোনালোকক আগলৈ দেখুৱাই যাম আজি আমাৰ শদিয়াৰ লাচিত ষ্টেডিয়ামত আমাৰ জুৰি গগৈক উষ্ম আদৰণি জনোৱা হ'ব আমি তালৈ আগুৱাই যাম আমি ইয়াৰ পৰা গৈ আমি সমূহ গাঁওবাসী ৰাইজে গৈ আদৰণি জনাই আনিম অহাকালিলৈ আমাৰ গাঁৱত উষ্ম আদৰণি জনোৱা হ'ব তাত সকলোকে আমি পোনপটীয়াভাৱে দেখুৱাম আৰু গাঁৱৰ ৰাইজে দুআষাৰ ক'ব আপোনালোকে চাই থাকিব বহি আছে আৰু ওচৰ চুবুৰীয়া গাঁৱৰে আৰু ইয়াতো আছে এইখন ইহঁতৰ ঘৰ খৰিয়া খেতি আছে ওচৰ চুবুৰীয়া আমি দুখনমান পোনপটীয়াকৈ পাতিম আপোনালোকে চাই থাকিব এইখনে লাজ কৰিব নালাগে এয়া জুৰি গগৈ ঘৰ হয় এইখনে জুৰি গগৈ ঘৰ বৰ্তমান চৰকাৰৰ ফালৰ পৰা কি সাহাৰ্য দিছে আমি সেইটো নাজানো কিন্তু চৰকাৰলৈ মোৰ এটাই অনুৰোধ জুৰি গগৈ ঘৰখনলৈ চাই চৰকাৰে খুব সোনকালে সাহাৰ্য আগবঢ়াব বুলি মই আশা কৰিছোঁ মোৰ ফালৰ পৰা অনুৰোধ খুব সোনকালে চৰকাৰে কিবা এটা অনুদান দিব বুলি মই অনুৰোধ জনাইছোঁ আৰু এয়া জুৰি গগৈ ঘৰত চাহ দিছে তামোল দিছে আমি খাম এতিয়া এগৰাকী দেউতাক হয় আৰু এয়া মোমাইক বহি আছে সকলোৱে আনন্দিত চবে খুব হাঁহি এখেতৰ জুৰি গগৈ মাক খুব আনন্দিত হৈ আছে কিনো ক'ব তেওঁ আপোনালোকক দেখুৱাইছোঁ আজিলৈ আহোঁ আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে পাছলৈ চাই থাকিব উষ্ম আদৰণি জনোৱা দেখুওৱা হ'ব আপোনালোকে চাব আৰু মই কিছু কথা কোৱা মোৰ ইমান এটা অভ্যাস নাই তথাপিও দুআষাৰমান ৰাইজৰ জ্ঞাতহে আগবঢ়ালোঁ আমাৰ শদিয়াবাসী ৰাইজে চাই আনন্দিত হ'ব সেই হেতুকে আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ বাকীখিনি মই আপোনালোকক পোনপটীয়াভাৱে দেখুৱাই থাকিম আপোনালোকে চাই থাকিব সঁহাৰি জনাব আৰু চাই কেনেকুৱা পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব লগতে বেল আইকন দবাই দিব ওচৰ চুবুৰীয়াৰ লগতে সকলোৱে চাই যাতে ভিডিঅ'টি ভাল পায় আজিলৈ আহোঁ ধন্যবাদ